মোৰ চিকেন আমার প্রকাশে খুললা আমাৰ ফেমাস একদম মাংস ধুইছি মন্দিৰ ফিল হৈছে হৰে কৃষ্ণ মন্দিৰ অহা কাৰণ কি দি আছে পায়ক দি মই দিম অকল ভিডিঅ'টোৰ কাৰণে বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আজি মানে ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিলোঁ মানে ৰাতিপুৱা মানে বহুত দেৰিয়ে হ'ল উঠোঁতে মানে এতিয়া উঠিছোঁ তো আজি স্পেচিয়েল কাৰণ এটাই ব্লগ বনোৱা কাৰণ মোৰ একদম খাস দোস্ত আহি আছে সিহঁতক বহুত দিন লগ পোৱা নাই মোক এইমাত্ৰ ফোন কৰিছে যে আমি যাম হাত তাত বনাই থবি একদম মানে ভাল লাগি গৈছে মানে আহিব সিহঁতে আৰু মোক কি কয় ভ্লগ বনাবি তো মানে ভ্লগ বনামেই একদম আৰু চবেই চিনিয়ে পায় একদম ফেমাছ ল'ৰা আহিব আমাৰ তাত তো মই এতিয়া নকওঁ মানে কোন আহিব আপোনালোকে দেখা পাব আৰু থাম্বনেল চাই কিজানি গমেই পাই যাব একো নাই বাৰু তথাপিও মই এতিয়া ছাছপেঞ্চ কৰি ৰাখিছোঁ সিহঁতে আহিলে একেবাৰে দেখাম এতিয়া মোৰ বহুত কাম আছে ঘৰৰ কাম কৰিব আছে প্লাছ মা নাই ঘৰত ময়ে ভাত বনাব লাগিব ময়ে খুৱাব লাগিব সিহঁতক তো এতিয়া মই পটাপট ঘৰ চাফা কৰোঁ ঘৰ চাফা কৰি একদম আপোনালোকক দেখাইছোঁ 2000 years later মোৰ কাম চাম কৰা কমপ্লিট হ'ল ইমান ৰ'দ দিছে মানে আপোনালোকে কেনেকৈ যে আছে মই মানে একদম অৱস্থা বেয়া হৈ গৈছে বহুত ৰ'দ দিছে কাম চাম ঘৰৰ গোটেই কৰিলোঁ এতিয়া মই যাম গা ধুব মানে আপোনালোক একেবাৰে গা চা ধুই আহি কেনে লগ পাই আছোঁ মানে দেখিছেনে গাইছ মোৰ চশমা পিন্ধোতে চিন হৈ গৈছে বেয়া দেখা হৈ যায় আছোঁ দিনক দিনে এতিয়া এই দাগটো মানে কেনেকৈ যায় নাজানো এই ৰ'দৰ কাৰণে হৈছে চব ৰ'দৰ কাৰণে মানে ৰ'দৰ মানে এইখিনি ঢাকি থকা ন এইখিনি কাৰণে বগা হৈছে মই ইমান বগা দেখিছে ন ইমান বগা মই কিন্তু চিন হৈ গৈছে কেনে দেখা হৈছে ন এই মই গা চা ধুই আহি পালোঁ এতিয়া মানে সিহঁতে ফোন কৰিছে যে আহি আছে কিন্তু বহুত দেৰি হৈ গ'ল মই একোৱে বনোৱা নাই মানে একো বস্তু অনাও নাই একো বনোৱাও নাই এতিয়া পটাপট যাওঁ মই বজাৰ চজাৰ অলপমান যিখিনি পাৰোঁ সেইখিনি সিহঁতক বনাই খুৱাম সিহঁতে আহা বুলিয়ে কৈছে মই এতিয়ালৈকে ঘৰৰ পৰাই ওলোৱা নাই ঘৰৰ পৰা ওলাই যাওঁ পটাপট বজাৰ চজাৰ লৈ আহোঁ আহি কিনে আপোনালোকক দেখাই আছোঁ মানে যাওঁতে অলপ দেখাই যাম মানে কি বজাৰ কৰোঁ আপোনালোকে চাই লওক তো মোৰ বজাৰ চজাৰ লোৱা হৈ গ'ল এতিয়া মানে গৈ আছোঁ মই চব বজাৰ চজাৰ ল'লোঁ মানে সিহঁতে আহি পাইছে ফোন কৰিছে জালুকবাৰীত ৰখি আছে তো সিহঁতক লোৱাখিনি দেখাম আপোনালোকক বজাৰ লৈছোঁ এটা মানে ঘৰত গৈ দেখুৱাম কি লৈছোঁ বজাৰ ল'লোঁ মই অলপ ঘৰত বনাব লাগিব পালোঁ এয়া চবৰে ফেভৰেট ছোৱালীবোৰৰ বিশেষকৈ ফেভৰেট আৰু মোৰ নহয় কিন্তু ইয়াক মই একো ভাল নাপাওঁ ই মানে আমাৰ ব্ৰেকআপ আমাৰ মাতামাতি নাই আমাৰ একদম নাজানে কিন্তু ছোৱালীবিলাকৰ ক্ৰাছ বাপৰে ক্ৰাছ ইয়াক মানে মই অলপমান লৈলোঁ স্কুটিত ই আপা অলপমান নৰে না সুখী মানুহ আৰু মোৰ বৰ্তমান মোৰ গাৰ্লফ্ৰেণ্ড নাই মোৰ ব্ৰেকআপ হ'ল আৰু কোনোবা চিংগল যদি ভাই তই খালি গাৰ্লফ্ৰেণ্ড লাগে মোক কোনো নাচাব ইয়াক গম পাইছা নাই একদম নাচাব আৰু আজি তাই ভাত বনাব তেঁতুলি ভাত বনাব মই নবনাওঁ ই বনাব আৰু এই দুটা কথাত ব্যস্ত বাপৰে এইটো প্ৰকাশ আৰু এইটো বগা কতে এই বগা মোৰ সাজ পাৰ্টনাৰ আৰু এতিয়া পাত্তা দি অলপ ভাই ফোনটো ৰাখ অলপ পাত্তাই নেদে মোক গম পাইছা নাই এই ফটোগ্ৰাফাৰ দে কেমেৰাটো নানলা আজি গম পাইছা নে নাই মানে এতিয়া একেবাৰে ঘৰ যাই দেখাইছোঁ আপোনালোক a few inches later গাইছ মই মানে এয়া নেমু টেঙা মানে বনাই আছোঁ মানে চৰবত বনাই আছোঁ গাইছ মোৰ নেমু চৰবত ৰেডি হৈ গৈছে কেনে হৈছে কবি নাকৰ বাৰেণ্ডাটো ৰুজি যাব এয়া নেমু এনেকেই খোৱা আৰু ই একেবাৰে ঘৰত চলি কিমান মই মানে কষ্ট কৰিছোঁ তোৰ কাৰণে ভাবচোন আৰু ই মানে মোক কৈ থাকে সদায় পেটলি সি আজিকালি পেটলি হৈছে দেখিছেনে গাইছ পেটলি হৈ গৈছে চৰি পেটলা নাই দে তই জিম যা কৰ গম পাইছা না ভাই তই জিম যা কৰ তো খাই ল আৰু এইখিনি লোৱা তো খাই ল এইখিনি গাইছ মোৰ কেমেৰা কোৱালিটি অলপ বেয়া একো নাই লাগে এডজাষ্ট কৰি ল'ব এয়া আমাৰ ফেমাছ একদম মাংস ধুইছি
ফাইনেলি মই তোক কিবা ভাল কামততো ইউজ কৰিছোঁ এটা মৰাণ নহা বাথৰুমত যাই কেনে মই চেয়াৰত বহি গা ধুওঁ নেকি সুধি আছে ইমান নখত দেখছান নাই ইয়াতে বাথৰুমত মানে গাইজ বাথৰুমত এখন চেয়াৰ থোৱা আছে আই থিংক এই চেয়াৰ দুই পেটলা একচৰে মাৰি মাংস ভালকে ধুওঁ গমিছিলে ভালকে ধুওঁ এয়া মাংস ই বনাব আজি খাম আজি আমাৰ পেটুলিয়ে হেৰি কৰি আছে কি বুলি কয় মাংস হেৰি কৰি আছে একদম মই অলপমান বেলেগ ষ্টাইলত বনাওঁ মাংস পিটিকা ফাৰ্ষ্ট মই মানে পুৰা চব মছলা চছলা দি মই মানে সানি লওঁ মাংসটো সানি লৈ কেনে দেন মই একদম ঠিকছে মজাকে ভাজোঁ একদম মজাকে খাই কিনে কবি যাতে একদম মই জুই বনাওঁ একদম মানুহে ভাবে মই কাম চাম নকৰোঁ খালি ঘূৰি ফুৰোঁ খাব পৰা এনেও হৈছে খালি খিটিচি হওক আৰু তিতাৰ পৰা যে এনেকৈ যে পিটকি আছে মাংস হৈ আছে না মাংস হৈ আছে যি পেটলা হনতি পিটকি আছে মাংস পিটকা হবে খানি আজি গাইজ আমাৰ পেটুলিয়ে মাংস পিটিকা বনাই আছে মই এতিয়া চিকেন বনাই আছোঁ মানে হ'বই আৰু মানে ভাতটো হৈ গ'ল বেছি মানে কৰা নহ'ল ভিডিঅ' মই এতিয়া মাংসটো মানে বনাই আছোঁ হ'ব আৰু হওঁ অৱস্থা তাৰপিছত ইয়াক মানে ভাজা মাংস খাব দিছোঁ কেনে আহিছে কওঁ মজা না দেখি মই মাংস বনাব জানো আপোনালোকে ভাবে মই একো কাম চাম নকৰোঁ মই বহুত কাম কৰোঁ মই মাংস বনাই আছোঁ এতিয়া কাৰণ ঘৰত কোনো নাই ভাইটি গৈছে নগাঁও মা গৈছে দোকানত ইহঁতে আহিব ইহঁতক খুৱাব লাগিব কি যিটো মানুহে কাম নকৰে সেইখিনি কৰাতে বহুত পৰা নাপায় সেই সেনেকুৱা হৈছে দে হাত দুইটা মৰা নহয় ই মানে বেয়া জ্বালা দিছে গাইছ একদম মানে নক'ব আৰু মোৰ চিকেন ইয়াতে আছে ভাত ইয়াতে আছে চিকেন আমি এয়া ৰেডি কৰি ল'লোঁ ইহঁতক আহি কিনে চাওঁ গুছো হাত ধুছোঁ এয়া চিকেন আলু ভাজি আৰু বিন আৰু এইটো হ'ল মাছৰে কণী ভাজা আৰু এইটো হ'ল মাছ আৰু এয়া দালি এয়া চব্জি এইটো হ'ল আমাৰ বগা এইটো হ'ল প্ৰাণ সেই প্ৰকাশ এইটো হ'ল আমাৰ চেনিৰাম ৰ এতিয়া এইটো মই খাম তো কেনেকৈ জনা দিছি ৰাতিপুৱা আধা ঘণ্টা ৰখি আছে মানে ভাত খোৱাই যেনে লাগে ব্লগ বনাই বোলে বনামে কিমান কষ্ট কৰি মই চিকেন বনাইছোঁ কি টেষ্টি হৈছে ন গাইছ একদম দেখি আপোনালোকৰ লাগিছে নি টেষ্টি হৈছে যে একদম এতিয়া মজাকৈ খাই দিম আমি এতিয়া ভাত খাম এতিয়া ভাত মই দেখাই দিওঁ ফাৰ্ষ্টতে মই বনোৱা চিকেন মই বনাইছোঁ এয়া মই গাইজ এতিয়া মানে চব হৈ গ'ল বাচন চাচন ধোৱা চব হৈ গ'ল এতিয়া আমাৰ ঘৰত আৰু এজনী খাচ পাৰ্টনাৰ হৈছে একদম বহুত দিনৰ মূৰত তাইক লগ পাইছোঁ আমাৰ হাদ্দি এয়া আমাৰ হাদ্দি হাই কৈ দি এতিয়া মানে মই কিয় ওলাইছোঁ আপোনালোকে ভাবিছে মই ষ্টাইল ইমান কিয় কৰিছোঁ কাৰণ আমি এতিয়া ৰীল বনাম আমি এতিয়া ৰীল চিল বনাই লওঁ অলপমান এয়া চব গাইজ ৰীল বনাই আছে বগা হ'ল কেমেৰামেন ইহঁতে যাব ওলালে এতিয়া মানে আমাৰ চব হৈ গ'ল ৰীল চিল বনোৱা ই জোতা পিন্ধি আছে ইহঁতে এতিয়া চেল্ফি উঠি আছে ইহঁত তিনিটাই এতিয়া যাব আৰু ভিডিঅ'টো এইখিনিতে এণ্ড নকৰোঁ ৰ'ব আমি এতিয়া মানে অলপমান ওলাই যাম মানে ফুৰিব যাম মানে হৰে কৃষ্ণ মন্দিৰত যাম তো আপোনালোকে তো চাই থাকক ইয়াতে বাই কি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰবা দি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰবা দি দেখো লাইক কমেণ্ট ভিডিঅ'টো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো লিংক ডিছক্ৰিপশ্যন দিয়া আছে সাবস্ক্ৰাইব কৰিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডি সত্যজিৎ ফৰণীয়া বুলি আছে সত্যজিৎ মই দি দিম আপোনালোকে চাই ল'ব এতিয়া বলক যাই থাকোঁ আপোনালোক দেখাই দেখি চলো আমি আহি পালোঁ হৰে কৃষ্ণ মন্দিৰ আপোনালোকক দেখাই আছোঁ হা এয়া হৰে কৃষ্ণ মন্দিৰ কি ধুনীয়া লোকেশ্যন এতিয়া আমি ভিতৰত যাম এয়া আমি সোমাই ইয়াতে চেণ্ডেল থৈ লওঁ চেণ্ডেল থোৱা জেগা কি ধুনীয়া দেখিছেনে এয়া মন্দিৰ এতিয়া যাম আৰু ভিতৰত ইয়াতে কিবা কিবি ল'ব পাৰে আপোনালোকে এইখিনি লৈ কেনে মানে ভিতৰত দিব লাগে ভিতৰত
ফিল হৈছে হৰে কৃষ্ণ মন্দিৰত অহা কাৰণ ফুডটো দেখিছেনে কি ধুনীয়া লাগিছে আহক আপোনালোকেও আহিব যোনে যোনে চাই আছে খুব ধুনীয়া লাগে বহুত ধুনীয়া বহিছোঁ এতিয়া প্ৰসাদ দি আছে পায়স এয়া পায়স কি দি আছা পায়স দি আছা দি ই মানে মোৰ লগৰে হয় যোনে কাম কৰিছে মন্দিৰৰ নামত বহুত ভাল কাম কৰি আছে এনেকুৱা টেষ্টি বনাইছে মানে কি আল্টিমেট তো খালোঁ আমি খাওঁতে দেখাব পাহৰি গ'লোঁ একদম তো এতিয়া যামেই আৰু দিয়ক এতিয়া যাম আৰু এতিয়া মানে যাওঁ আমি ল'লোঁ এয়া চেণ্ডেল মই পিন্ধি ল'লোঁ চেণ্ডেল ল'লোঁ আৰু যাওঁ আৰু দাদা আহি আছে মোক ব্লগ দেখা পাই আৰু এয়া মানে একদম দুৰ্গা পূজা ফিল হৈ গৈছে বেলুন ক'ত ফুলাই আছে দাদা বেলুন ক'ত ফুলাই আছে বেলুনটো এইটো দি বেলুন ফুলাই সেয়া দেখিছে নাই কাক লাগে লৈ লওক এনেকৈ লৈ লওক বেলুন লাগব বৌ হা মনটো দি কৈ আছে লাগে কিন্তু এনে দেখাত কৈছে নাংগে লৈছোঁ মই চবেই চাই আহি আছোঁ বেলুন ময়ো মানে লৈছোঁ আৰু সৰু বাচ্ছা ন কিন্তু মই লোৱা নাই সি লৈছে সিয়াৰ পৰা মই কাঢ়ি লৈছোঁ ভিডিঅ'টো বনাবৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ লাইক চেক কৰি দিব অকণমান হ'ব দিয়ক আহি পালোঁ মানে হৰে কৃষ্ণ মন্দিৰৰ পৰা আহি মই আমাৰ দোকানত আহিছোঁ মানে পিছফালৰখিনি দেখি গমেই পাইছে আমাৰ দোকানত আহিছোঁ তো এতিয়া আৰু বেছি নেদেখাও বহুত দীঘল হ'ব ভ্লগটো বিশেষকৈ থেংক ইউ সত্য বগা মানে প্ৰাঞ্জল প্ৰকাশ তাতে আহিছে আমাৰ ঘৰত ইমান এনজয় হ'ল তো ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো ক্লিক কৰি দিব আৰু যাতে নেক্সট ভিডিঅ' পায় তাৰ কাৰণে বেল আইকনটো ক্লিক কৰি দিব তো বাই বাই টাটা